What's up guys, welcome to the vlog. So আজি morning উঠি ললো তো ভাল লাগিছে তো এতিয়া চাহ খোৱা হ'ব তাৰ পাছত আজি প্লেন আছে বাহিৰত যোৱা চাওঁ কি হয় যদি যাওঁ ভিডিঅ'টো অলপমান স্পেচিয়েল হ'ব যেন পাওঁ ঠিক আছে যদি যাওঁ ভিডিঅ'টো বনাম বাৰু তো আপোনালোকে গম পাব ক'ত যাম স্পেচিয়েল হয় জেগা নহয় স্পেচিয়েল হ'ব সো ঠিক আছে বাৰু অলপ পিছত লগ পাই আছোঁ সো আৰু এটা কথা যোৱাকালি মই য'ত আছিলোঁ সেইটো একচুৱেলি মোৰ ঘৰ নহয় আকৌ দেই মোৰ দাদাও হ'ব বন্ধু হ'ব আৰু তেখেতৰ ভাইটিজন আছে তাৰ নংমাই মই দেখুৱাইছিলোঁ ফাৰ্ষ্ট ভিডিঅ'টো তো তেখেত ভাইটি নিচিনাও হয় আৰু মোৰ বন্ধু নিচিনাও হয় তো মই চবৰ লগতে মিলি যাওঁ সো এইটোহে মোৰ আচলি ঘৰ মই তাত মানে যাওঁতে মই ভিডিঅ'টো বনাব পাহৰি গ'লোঁ তো সিহঁতৰ ঘৰত যাওঁতে মই ভিডিঅ'টো বনাব পাহৰি গ'লোঁ সো তাত ৰাতি সাঁজটো তাতে খালোঁ আৰু তাৰপিছত খোৱাটো তাতে কৰিলোঁ মই মৰ্ণিঙতে আহিলোঁ ঘৰত সো এনেকুৱাই আৰু যদি আপোনালোকে বেলেগ ভাবিছেতো বাদ দিয়ক আৰু সো মোৰ ঘৰ এইটোৱেই ইমান হাই ফাই নহয় সো ব'লক অলপ পিছত লগ পাই আছোঁ চাহটো খাই আছোঁ চাহ খাই খোৱা বোৱা কৰি মেলি প্লেনিং এটা আছে বাহিৰত যোৱা সো সেইটো যদি ছাকচেছ হয় যাব পাৰোঁ তো ভাল লাগিব আৰু এখন সুকীয়া ঠাই হয় সো পিছত আপোনালোকে গম পাব মই ভিডিঅ'টো বনাই থাকিম স্পেচিয়েল হ'ব ব্লগটো সো আপোনালোকে চাই থাকিব সো ঘৰৰ পৰা ওলালোঁ বস্তু লৈ গৈছোঁ আৰু ট্ৰাইপড কি পাৰোঁ চব লৈ গৈছোঁ সো জাষ্ট আমি সকলোৱে যাবলৈ ৰেডি হৈ গ'লোঁ তো এতিয়া আমি যাম তাত লগ পাই আছোঁ এতিয়া নকওঁ সো ক'ত গৈ আছোঁ সেইটো কথাটো আপোনালোকে ভিডিঅ'টো চাই যাওক গম পাই গৈ থাকিব ঠিক আছে তো এয়া আমি পূৰা ৰেডি হৈ গ'লোঁ সো আমাৰ লগত আৰু এখন গাড়ী আছে দুখন গাড়ীৰ লগত গৈ আছোঁ পূৰা ফেমিলি গৈ আছোঁ ঠিক আছে লগ পাই আছোঁ মাস্ক পিন্ধি ল'লোঁ তো এতিয়া যাবলৈ আৰম্ভ কৰি দিওঁ ব'লক সো এখন গাড়ীয়ে তেল ভৰাই লৈছে তাৰপিছত আকৌ আমাৰ জাৰ্ণিটো আৰম্ভ কৰি দিম সো এইফালে যাব লাগিব আমি
So অলপমান ৰেষ্ট ল'লোঁ so বলক গৈ আছোঁ বৰডুমচাই এণ্ট্ৰি হৈ এতিয়া বৰ্তমান গৈ আছোঁ তো লগ পাই গৈ থাকিম তো ভিডিঅ'টো চাই থাকিব আগলৈ গৈ আছোঁ ব'লক তো গৈ থাকোঁতে দোকান এখন ৰখিলোঁ বিস্কুট লৈ লওঁ বিস্কুট খাওঁ এতিয়া তো উপায়তো নাই এতিয়া বিস্কুটে খাওঁ খাই লওঁ ব'লক আকৌ গৈ থাকোঁ এতিয়া তো আমি এতিয়া ক'ত সোমাল গম পায়ে নহয় বৰডুমচা বুলি ক'লোঁ যেতিয়া আৰু আমি অৰুণাচলৰ এণ্ট্ৰি হৈ গ'লোঁ এতিয়া আৰু আমি য'ত গৈ আছোঁ সেই ঠাইডোখৰত পাবলৈ আৰু বহুত টাইম আছে তো ভিডিঅ' চাই থাকক গৈ আছোঁ খানাই ক'ব লাগে এক নম্বৰ চ' গৈ আছোঁ ভাল লাগিছে কিন্তু বহুত ভাল লাগিছে তো সেইটোৱে ক'ম আৰু আপোনালোকেও চেষ্টা কৰিব
গাইজ আমি বৰ্তমান অৰুণাচল ইউনিভাৰ্চিটিৰ কাষত পালোহি চ' এইখন অৰুণাচল ইউনিভাৰ্চিটি হয় চ' আপোনালোকে চাব পাৰে নিশ্চয় বৰ সুন্দৰ ইউনিভাৰ্চিটি হয় বেছি বছৰ হোৱা নাই এয়া স্থাপন কৰাটো তো আপোনালোকে যদি কাৰোবাৰ ইচ্ছা আছে তো ট্ৰাই কৰিব পাৰে দেই চ' আৰু যাব আছে চ' ইয়াতে আমাৰ আপোন ঘৰো আছে তো সেই ঘৰখনত সোমাই লওঁ ঘৰখনত সোমাই মেলি কিবা এটা ৰেষ্ট কৰি লওঁ তাৰপিছত ৰেষ্ট কৰি মেলি তাৰপিছত আমি আকৌ আগৰ ডেষ্টিনেশ্যনলৈ ওলাই যাম আৰাম চাম কৰোঁ তাৰপিছত আকৌ ওলাই যাওঁ আগলৈ চ' গাইজ মই যোনটো কামত আহিছিলোঁ সেইটো কামটোতো সম্পূৰ্ণ নহ'ব যেন পাইছোঁ তো খবৰটো ল'লোঁ তো অলপমান খেলি মেলি হৈ গ'ল চ' য'ত আমি ৰখিছিলোঁ সেই তেখেতৰ ঘৰৰ পৰাই ঘূৰিব লাগিব তো নেক্সট উইকত প্লেনিং এটা কৰিছোঁ তো আহিব লাগিব মই আহিম সেইটো জেগাটোত মানে ফাইনেল কৰি দিলোঁ তো যাবই লাগিব সেইটো জেগাটোত নেক্সট উইকত ৰিভিল হৈ যাব বস্তুটো তো আমি মানে টাইমো আৰু নাই আৰু এতিয়া বস্তুটো মানে এতিয়া আমি ইয়াৰ পৰাই ঘূৰাৰ পৰিকল্পনাটো কৰিব একো নাই বাৰু নেক্সট উইকত এইটো হৈ যাব বস্তুটো আপোনালোকে চিন্তা নকৰিব তো একো নাই খাই বৈ কিনি ইয়াৰ পৰা ওলাই যাম আৰু অলপমান ফূৰ্তি কৰি মেলি আৰু কি ক'ম আৰু প্ৰথম ভিডিঅ'টো দেখিছিলেই মোৰ মোমাই হয় আকৌ স্পেচিয়েলি মানুহজন বুলি যে কৈছিলোঁ অহাবাৰ মোৰ মোমাই হয় বেছি হ'ল আমাৰ কাৰ্যসূচী মানে অলপ বেছি থকাৰ কাৰণে আজি নহ'ল নেক্সট উইকত হৈ যাব তেতিয়া আমি নিশ্চয় যাম হয়নে বাই কি ক'ম আৰু উপায় নাই আৰু যোনটো কামত আহিছিলে সেইটো নহ'ল চ' একো নাই বাৰু নেক্সট উইকতো কামটো হৈ যাব চ' নেক্সট উইকত আহিম আপোনালোকে চাব পাব তো নেক্সট উইকত কি হ'ব বস্তুটো তো আপোন ঘৰত পালোঁ আৰু আপোন মানুহ লগ পালোঁ তো সেইটো বস্তুটো মই মানে বস্তুটো কি হ'ল মানে কেমেৰাটো চবেই সহজ নহয় আহিবলৈ তো একো নাই কেমেৰা মই দেখাব নোৱাৰোঁ তো একো নাই মই যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱাই থাকিম তো লগ পাই আছোঁ দেখুৱাই থাকিম যি পাৰোঁ আপোনালোকক যিমান পাৰোঁ মই 100% দিব চেষ্টা কৰিম তো খোৱা বোৱা কৰি আছোঁ কৰিলেও নহয় মানে কৰি আছোঁ বৰ্তমান তো জানেই আৰু আলহী বুলি ক'লে কি আৰু চাহ দিব খোৱা বোৱা হৈ থাকিব আলহী আহি থাকিব মানে কোন আহিছে কি নাই তো আপোন মানুহবোৰ এনেকৈ গোট খাই থাকিব একচুৱেলি মোৰ মানে মই মানে বহুত দিন হ'ল নাই তাৰপিছত এনেকৈ আৰু তো এনেকৈ আমাৰ গধূলি হৈ যাব আন্ধাৰ হৈ যাব ঘৰ যোৱাটো কি ক'ম আৰু এইটো মানে হেৰি কৰা নহয় আৰু চ' ল'ৰা ছোৱালী দেখিলে আজিকালি স্মাৰ্টফোনৰ জামানা কি আহি গ'ল অনলাইন ক্লাছ বুলি ক'ব লাগিব আৰু তাৰ প্ৰভাৱত আজিকালি একদম সৰু ল'ৰা ছোৱালীৰ হাতত স্মাৰ্টফোন দেখিছে বহুত কৰিলোঁ গাহৰি খালোঁ চব খালোঁ ভাতো খালোঁ তো সম্পূৰ্ণ খাই মেলি খতম এতিয়া ঘৰ যাব লাগে এখেত দি আছোঁ দেই সম্পূৰ্ণ যিমান মানে যি দিব লাগিছিলে দিলে সম্পূৰ্ণ খতম আৰু নেক্সট উইকত আহি আছোঁ তো ইয়াত সোমাও নোহোৱা ক'ব নোৱাৰোঁ নেক্সট উইকত দেখি থাকিব থেংক ইউ ক'ম মালিকনী থেংক ইউ মোৰ মামা হয় আকৌ দেই আজি বহুত ফূৰ্তি কৰিলোঁ বহুত ভাল লাগিলে আৰু আহিম নেক্সট উইক অঞ্চলত যিমানখিনি টুৰিষ্ট স্পট আছে আমি যিমান পাৰোঁ চাবলৈ চেষ্টা কৰিম অ'কে বাই পূৰা শেষ কৰি থৈ আহিলোঁ পূৰা শেষ কৰি মেলি আৰু আন্ধাৰ কৰি এতিয়া মানে ৰাতি ঘৰ যাব লাগিব চ' ঠিক আছে ঘৰত গৈ আছোঁ মানে আমি একচুৱেলি ক'ব লাগিব গৃহস্থক থেংক ইউ একদম থেংক ইউ ছ' মাছ তো ইমান মানে খোৱা বোৱা আদি কৰি যোৱাৰ পৰা একদম মানে শেষলৈকে আৰু আদৰ মানে কি ক'ম 200% 300% একদম 1000% মিলিলে বেয়া নহয় গৈ আছোঁ বলক
গৈ থাকোঁ তো কি কি বাৰু দেখুৱাই যাম তো চাই থাকিব চ' ফাইনেলি ঘৰ পালোহি শেষ কৰিব লাগিব ভিডিঅ'টো চ' ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' নেক্সট মৰ্ণিং কালিলৈ লগ পাই আছোঁ কালিলৈ নতুন এটা ভিডিঅ' নেকি